নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি তোমালোকৰ BA, BSc আৰু BCOM 4th ছেমিষ্টাৰৰ কেনেদৰে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, অৰ্থাৎ কোৰ্চ কেনেকৈ চিলেক্ট কৰিব পাৰি মোবাইলৰ দ্বাৰা, আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। প্ৰথমতে মই দিয়া লিংকত যাইকেনে তোমালোকৰ এনেদৰে এখন চাপ আহিব। ইয়াত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি বুলি আছে। ইয়াত তোমালোকৰ এমপ্লয়মেণ্ট নাম্বাৰ অৰ্থাৎ 230 এনেদৰে নম্বৰ থাকিব। সেই নম্বৰটো আৰু তাৰ পাছত পাছৱৰ্ডটো তোমালোকে বহাৰ পাছত তোমালোকে লগইন কৰিব লাগিব। লগইন কৰাৰ পাছত এনেদৰে ৰেড কালাৰৰ এখন পেজ আহিব। ৰেড কালাৰৰ পেজখনৰ ওপৰত তোমালোকে এনেদৰে পাবা যে ছাবজেক্ট ছেমিষ্টাৰ কোৰ্চ অৰ্থাৎ ছেমিষ্টাৰ কোৰ্চ বুলি ইয়াৰ ওপৰত পাবা। মই দেখুৱাইছোঁ ছেমিষ্টাৰ কোৰ্চ বুলিয়ে আছে, তাত তোমালোকে ক্লিক কৰিবা। তাত তোমালোকে ক্লিক কৰাৰ পাছত এনেদৰে বহুখিনি আহিব। ইয়াত তোমালোকৰ যিটো আছে বেচেলৰ অফ আৰ্টছ ক্লিক হিয়াৰ বুলি আছে, তাত ক্লিক হিয়াৰ বুলি কৰাৰ পাছত তোমালোকৰ ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেমিষ্টাৰ গোটেইখিনি ডিটেইলছ আহি যাব, অৰ্থাৎ কি ছাবজেক্ট আছে। তাৰে মাজতে তোমালোকৰ আছে ক্লিক হিয়াৰ টু চিলেক্ট ইউৰ কোৰ্চ, অৰ্থাৎ নতুন ছাবজেক্ট বিষয়ৰ ওপৰত থকা চিলেক্ট কৰিব দিছে। সেইটো ক্লিক কৰাৰ পাছত অৰ্থাৎ ক্লিক হিয়াৰ চিলেক্ট ইউৰ কোৰ্চ, তাত ক্লিক কৰাৰ পাছত এনেদৰে তোমালোকৰ ছাবজেক্টসমূহৰ নাম আহিব। ইয়াত তোমালোকৰ অসমীয়া ছাবজেক্ট এখনৰ নাম আছে, অৰ্থাৎ অসমীয়া মেজৰ থকা কেইখনৰ নাম আছে। ইয়াত অসমীয়া কবিতা, ভাষা বিজ্ঞান, পৰিচয়। ইয়াত তোমালোকৰ ইংলিছ কমনছন, যিহেতু সকলোৰে ছাবজেক্ট কমন ছাবজেক্ট হয়, সেয়ে ইংলিছ কমনছনখন ইয়াত থাকিবই। বাকী তোমালোকৰ ইয়াত ভাষা বিজ্ঞান, পৰিচয়, অসমীয়া কবিতা, অসমীয়া লিপিৰ পৰিচয়, এনেদৰে গোটেইকেইখন কিতাপৰে নাম থাকিব। তাৰপিছত এডুকেশ্যনৰ ক্ষেত্ৰত এডুকেশ্যনেল, ফিলচফি, গাইডেন্স, এনেদৰে। যিহেতু যিজন মই এইটো অনলাইন কৰিছিলোঁ ফিলচফি আছে, ফিলচফিৰ বাবে মই এইকেইটা শেষ কৰিলোঁ, অৰ্থাৎ এথিক্স। এনেদৰে গোটেইখিনি কৰাৰ পাছত তোমালোকে ছাবমিট কৰিব লাগিব, অৰ্থাৎ তোমালোকৰ হৈছে নে হোৱা নাই এবাৰ চাই ল'বা। চাই লৈ সেনে তোমালোকে ছাবমিট বটনটো ক্লিক কৰিবা। ছাবমিট বটনটো ক্লিক কৰাৰ পাছত আকৌ এনেদৰে আহিব গোটেইখিনি ঠিক ঠাক আছেনে নাই, অৰ্থাৎ 4th ছেমিষ্টাৰ আহিছে। তাৰপিছত ফিলচফি কিতাপকেইখনৰ নাম তোমালোকে হয়তো কিছুমানে নাজানিব পাৰা, সেয়ে মই গোটেইখিনি কৈ গৈছোঁ। এথিক্স, ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিলচফি, ট্ৰেডিশ্যনেল লজিক, থিয়ৰী অফ নলেজ অফ ইণ্ডিয়া, এইকেইখন হৈছে ফিলচফিৰ কিতাপ। তাৰপিছত যিহেতু গোটেইখিনি কিতাপৰ কথা আহি গ'ল, ইয়াত তোমাৰ গোটেইখিনি শুদ্ধ হৈ আছে, সেয়ে তলত এটা ছাবমিট কোৰ্চ চিলেক্ট আছে। ছাবমিট মানে হ'ল আমি এইখিনি ছাবমিট কৰিলোঁ, অৰ্থাৎ কোৰ্চখিনি আমি ছাবমিট কৰা হ'ল। ইয়াত ছাবমিট বটনটো ক্লিক কৰাৰ পাছত এখন নতুন পেজ আহিব, অৰ্থাৎ এইখন পেজে আহিব আৰু এইখন পেজ তেতিয়া প্ৰিণ্ট হৈ আহিব, অৰ্থাৎ প্ৰিণ্ট কৰিব লাগিব। আৰু তোমালোকে মানে প্ৰত্যেকবাৰে চাবা যে তোমালোকৰ ছাবজেক্ট শুদ্ধ হৈ আছেনে নাই। তোমালোকে ছাবমিট বটনটো ক্লিক কৰাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ কৰা বুলি এনেদৰে এটা ন'টিচ আহি যাব। এনেদৰে তোমালোকৰ ফ্ৰণ্ট পেজতে আহিব আৰু গোটেইখিনি ছাবমিট হ'ল। যিহেতু মই এতিয়া গোটেইখিনি আমি এতিয়া প্ৰিণ্ট কৰোঁ, অৰ্থাৎ আমাৰ গোটেইখিনি কথা ইয়াত এই কাগজখনত আহি যাব। 4th ছেমিষ্টাৰ তোমালোকৰ নাম আহিব, এমপ্লয়মেণ্ট নাম্বাৰ আহিব। তাৰপাছত ইয়াৰ ওপৰত তোমালোকে প্ৰিণ্ট বটন পাবা, অৰ্থাৎ তোমালোকৰ নাম, এমপ্লয়মেণ্ট নাম্বাৰ তলত থাকিব আৰু তাৰপিছত ছাবজেক্টসমূহৰ নাম থাকিব আৰু ওপৰত প্ৰিণ্ট বটন থাকিব। প্ৰিণ্ট বটন ক্লিক কৰি তোমালোকে কেনেদৰে পেজখন গোটেই পেজখন তোমালোকক যিহেতু লাগিব, সেয়ে তোমালোকে প্ৰিণ্ট বটন ক্লিক কৰি তোমালোকে ইয়াৰ নিজাববীয়াকৈ তোমালোকৰ লেটাৰ টাইপ লাগে, A4 টাইপ লাগে, যি টাইপৰ লাগে তোমালোকে নিজাববীয়াকৈ ছেভ কৰি ল'বা। অৰ্থাৎ তোমালোকে এনেদৰে মই যেনেদৰে দেখুৱাইছোঁ তোমালোকে সেনেদৰে ছেভ কৰিব পাৰা। 4th ছেমিষ্টাৰ কোৰ্চ চিলেক্ট, অৰ্থাৎ বা কোৰ্চ ছাবজেক্ট চিলেক্ট বুলি লিখিব পাৰি, এনেদৰে লিখিব পাৰি, যেনেদৰে তোমালোকে ছেভ কৰি থৈ দিবা। তাৰপিছত আমি ছেভ বটন ক্লিক কৰিলোঁ, আমাৰ হৈ গ'ল গোটেইখিনি কমপ্লিট। তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে বা এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে মোবাইলত কেনেকৈ কৰিব পাৰি সেই বিষয়ে যদি তোমালোকে জানিব পাৰিছা, প্লিজ তোমালোকে লাইক কৰিবা বুলি আশা ৰাখিলোঁ, কাৰণ ভিডিঅ'বিলাক বহু কষ্টৰে ভিডিঅ'বিলাক বনোৱা হয় আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনালোঁ। ধন্যবাদ।